নমস্কাৰ YB365 ষ্টুডিঅ'ত মই আশৰাফুল আলম আলী। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়। সমান্তৰালভাৱে আজি বৰপেটা জিলাৰ বুঢ়ীখামাৰ আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কৃষক নেতা অখিল গগৈৰ বিনা স্বাৰ্থে মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু তাৰ লগতে অসম চৰকাৰৰ তীব্ৰ ভাষাৰে সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বিজেপি চৰকাৰ হাই হাই, সৰ্বানন্দ সোণোৱাল হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, অমিত শ্বাহ হাই হাই আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদী স্থলী। আৰু তাৰ লগতে বৰপেটা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুল ইছলামেও অসম চৰকাৰক গাদ্দাৰ বুলি অভিহিত কৰে। আৰু তাৰ লগতে বৰপেটা জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক মনিৰ আলীয়েও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৃষক নেতা অখিল গগৈ ডাঙৰীয়াক মুক্তিৰ দাবী জনায়। অসমীয়াৰ শত্ৰু সৰ্বানন্দ সোণোৱাল হাই হাই, অখিল গগৈক মুক্তি দিব লাগিব। অসমীয়া ভাষা সংস্কৃতিক বিশেষকৈ অসমীয়া জাতিক ধ্বংস কৰিব পৰা কাৰ নিচিনা কলা আইন অসমৰ ৰাইজে মানি লোৱা নাই, মানি নলয়, কা বাতিল হ'বই লাগিব। দ্বিতীয় কথা যে আপোনালোকে জানে যে দীৰ্ঘ সময় ধৰি অসমৰ জনতাৰ কণ্ঠ অসমীয়াৰ আপোচবিহীন সংগ্ৰামী হত্যা অখিল গগৈ ডাঙৰীয়াক বিজেপি চৰকাৰে দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ কৰি ৰাখিছে। আমাৰ স্পষ্ট কথা, আমাৰ চিধা কথা, ইতিমধ্যে অসমৰ সমগ্ৰ জনতাই ইতিমধ্যে অখিল গগৈৰ মুক্তিৰ দাবীত ইতিমধ্যে আন্দোলন কৰি আছে, ৰাজপথত বাহিৰ হৈছে। তৎসত্ত্বেও অখিল গগৈ ডাঙৰীয়াক বিজেপি চৰকাৰে মুক্তি দিব বিচৰা নাই। গতিকে আমি চিধা চিধিকে কৈছো, আমাৰ খোলাখুলি কথা, অসমৰ জাতীয় শত্ৰু, অসমীয়া জাতিৰ গাদ্দাৰ খলনায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপোনাক স্পষ্ট ভাষাৰে কৈছো, অখিল গগৈ ডাঙৰীয়াক বিনা চৰ্তে মুক্তি প্ৰদান কৰক, নহলে অন্যথায় আপোনাক 21ৰ বিধানসভা নিৰ্বাচনত অসমৰ জনগণে ইয়াৰ নিশ্চিতভাৱে উত্তৰ দিব। গতিকে ইয়াৰ কাৰণে আপুনি সাজু হৈ থাকক। কেৱল অখিল গগৈ ডাঙৰীয়াই নহয়, অখিল গগৈ ডাঙৰীয়াৰ লগত কা সংগ্ৰামৰ জড়িত আটাইকেইজন কাৰাবন্দীক মুক্তি প্ৰদান কৰক, নহলে কিন্তু আপোনাক ইতিহাসে ক্ষমা নকৰে, আপোনাক কিন্তু সময়ে ক্ষমা নকৰে। এই কথাটো আপুনি মনত ৰখা উচিত। আৰু অনতি বিলম্বে কাৰ নিচিনা কলা আইন বাতিল কৰক আৰু অখিল গগৈ ডাঙৰীয়াক বিনা চৰ্তে সন্মান সহকাৰে বিনা চৰ্তে মুক্তি প্ৰদান কৰক। অখিল গগৈক মুক্তি দিব লাগিব। অখিল গগৈক অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক এটা কথা দাবী উত্থাপন কৰিব খুজিছোঁ যে যি অন্যায়ভাৱে, যি অবিচাৰভাৱে কৃষক নেতা অখিল গগৈ ডাঙৰীয়াক আপোনালোকে গ্ৰেপ্তাৰ কৰিছে, আপোনালোকে অচিৰেই কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক, নহ'লে শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ বাহিৰতো যি ধৰণৰ আন্দোলন হৈ আছে, এই আন্দোলনৰ প্ৰতিফলন আপোনালোকে 21 চনত পাব। আপোনালোকক এটা কথা সকীয়াই দিব খুজিছোঁ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ক'ব খুজিছোঁ, গৰীব শ্ৰেণী আৰু দুখীয়া শ্ৰেণীৰ হৈ মাত মতা মানুহক, এজন নেতাক যি অন্যায়ভাৱে আপোনালোকে আবদ্ধ কৰি ৰাখিছে, আৰু এই আবদ্ধ আমি অসমত অসমীয়া মানুহে এই আবদ্ধ কেতিয়াও মানি নলওঁ, আমি ল'ব খোজা নাই, কেতিয়াও নলওঁ। প্ৰয়োজন সাপেক্ষত অসম তথা ভাৰতবৰ্ষত আমি জংগী আন্দোলন কৰি তোলাৰ কাৰণে চেষ্টা কৰিম। সংগ্ৰাম সমিতিৰ জিন্দাবাদ, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক, বিজেপি মুৰ্দাবাদ, বিজেপি হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, বিজেপি মুৰ্দাবাদ।